উইকেণ্ডত দুদিন বন্ধ পালে দুইটা দিন ৰুমত সোমাই থাকিব নোৱাৰি। ফাৰ্ষ্ট দিনা কাপোৰ কানি ধুই মেলি আজৰি হয়, ইয়াত ছানডে ওলাইছোঁ ক'ৰবাত যাওঁ বুলি ওচৰতে আৰু গোটেইকেইটা ওলালোঁ। তাৰপিছত ফাৰ্ষ্টতে আহিলোঁ ৰেষ্টুৰেণ্টত, কিয়নো একো খোৱা নাছিলোঁ, ৰাতিপুৱাৰ পৰা একদম ভোক লাগিছে আৰু ইয়াত খানা মুখৰ আগত লৈতো ৰখি থাকিব নোৱাৰি, সেইকাৰণে পূৰা এটা এটাকৈ থুচিবলৈ আৰম্ভ কৰি দিলোঁ। তাৰপিছত এইটোতেও পূৰা খাই আছে। ফাৰ্ষ্টতে খালোঁ ম'ম', তাৰপাছত ৰোল, তাৰপিছত লগৰজনীয়ে লৈছিলে চাওমিন। মুঠতে সেয়াও ভাগ এৰা নাই, চব খাইছোঁ মুঠতে। আৰু মইতো এনেও খোৱাত ভালেই, তো এটা এটাকৈ পূৰা একদম থুচিছোঁ। তাৰপিছত এয়া ছাইডতে আছিলে এটা মল, তাত আহিলোঁ কিবাকিবি দুটামান চাবলৈ, আৰু এই দুটা লৈছোঁ মই ট্ৰাই কৰিবলৈ। তাৰপিছত খালোঁ এয়া মিঠা পান, আৰু খাবলৈ নাপাওঁ বুলি চাওক গোটেইকেইটাই একদম মানে জুম বান্ধি লৈছে, আৰু গোটেইকেইটাই এটা এটা মিঠা পান মুখত ভৰাই একদম এমুকুৰা হৈ লৈছে। তাৰপিছত হাতত এটা এটা বেগ লৈ ৰখি আছোঁ এতিয়া বাছৰ কাৰণে। এগৰাকী ভাগৰি একদম বহি গ'ল, আৰু কিমান মানুহ ৰখি আছে চাওকচোন বাছলৈ। আৰু এয়া হোষ্টেলৰ ওচৰত গোমধান দেখি সেয়াও ৰ'ব নোৱাৰিলোঁ, মুঠতে আজি পূৰা খাইছোঁ আৰু। তো আজিলৈ এৰিছোঁ, বাই।